Hello friends, welcome to my YouTube channel. আজি মই আপোনালোকৰ কাৰণে সোশ্যাল সায়েন্সৰ আন এটা ভিডিও লৈ আহিছো। আহক ভিডিওটো ডিসকাস কৰো। ইয়াতে দিছে ভাৰতীয় সংবিধান কেতিয়া কাৰ্যকৰী কৰা হৈছিল? এ 1950 চনৰ 26 জানুৱাৰী, বি 1920 চনৰ 26 জানুৱাৰী, সি 1940 চনৰ 26 জানুৱাৰী, ডি 1960 চনৰ 26 জানুৱাৰী। ইয়াৰ ৰাইট আনসাৰটো হ'ব এ। নেক্সট দিছে জাতীয় সংহতিৰ প্ৰতীক কি? এ জাতীয় সংহতি, বি জাতীয় সংগীত, সি আঞ্চলিক ভাষা, ডি ৰাষ্ট্ৰীয় পতাকা। ইয়াৰ ৰাইট আনসাৰটো হ'ব জাতীয় সংগীত। নেক্সট দিছে ভাৰতীয় সংবিধানে কিমানটা ভাষা স্বীকৃতি দিছে? এ 12টা, বি 20টা, সি 15টা, ডি 22টা। ইয়াৰ ৰাইট আনসাৰটো হ'ব ডি 22টা। নেক্সট দিছে মৌলিক অধিকাৰসমূহ সংবিধানৰ কোন অধ্যায়ত সন্নিৱিষ্ট কৰা হৈছে? এ 3য় অধ্যায়, বি 4ৰ্থ অধ্যায়, সি 5ম অধ্যায়, ডি 1ম অধ্যায়। ইয়াৰ ৰাইট আনসাৰটো হ'ব এ 3য় অধ্যায়। নেক্সট দিছে সংবিধানৰ কিমান সংশোধনীৰ যোগেদি মৌলিক কৰ্তব্যসমূহ সংবিধানত স্থান দিয়া হৈছে? এ 42তম, বি 43তম, সি 44তম, ডি 45তম। ইয়াৰ ৰাইট আনসাৰটো হ'ব 42তম, এ। নেক্সট দিছে শিক্ষক দিৱস কাৰ জন্মদিনত পালন কৰা হয়? এ ৰাজেন্দ্ৰ প্ৰসাদ, বি সৰ্বপল্লী ৰাধাকৃষ্ণ, সি জৱাহৰলাল নেহেৰু, ডি মহাত্মা গান্ধী। ইয়াৰ ৰাইট আনসাৰটো হ'ব বি সৰ্বপল্লী ৰাধাকৃষ্ণ। নেক্সট দিছে জাতীয় সংহতি গঠনত কাৰ ভূমিকা সৰ্বাধিক? এ অপশ্যন শিক্ষা, বি সংস্কৃতি, সি ধৰ্ম, ডি প্ৰশাসনিক ব্যৱস্থা। ইয়াৰ ৰাইট আনসাৰটো হ'ব এ শিক্ষা। নেক্সট দিছে ভাৰতৰ উচ্চতম ন্যায়ালয় কিমান চনত স্থাপিত? এ 1950, বি 1960, সি 1970, ডি 1980। ইয়াৰ ৰাইট আনসাৰটো হ'ব 1950 এটো ৰাইট আনসাৰ। নেক্সট দিছে ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? এ ৰাষ্ট্ৰপতি, বি মুখ্যমন্ত্ৰী, সি প্ৰধানমন্ত্ৰী, ডি উচ্চতম ন্যায়ালয়। ইয়াৰ ৰাইট আনসাৰটো হ'ব এ ৰাষ্ট্ৰপতি। নেক্সট দিছে অসমৰ বিধানসভাৰ সদস্যৰ সংখ্যা কিমান? এ 126, বি 127, সি 128, ডি 129। ইয়াৰ ৰাইট আনসাৰটো হ'ব 126, এ। নেক্সট দিছে নাগৰিকত্বৰ পৰা কোনে বঞ্চিত কৰিব পাৰে? এ ৰাষ্ট্ৰপতি, বি প্ৰধানমন্ত্ৰী, সি ৰাজ্যপাল, ডি মুখ্যমন্ত্ৰী। ইয়াৰ ৰাইট আনসাৰটো হ'ব এ ৰাষ্ট্ৰপতি। নেক্সট দিছে ৰাজনৈতিক ন্যায় কি? এ নিৰ্বাচিত হোৱা, বি ভোটাধিকাৰ, সি প্ৰতিদ্বন্দ্বিতা আৰু ভোটাধিকাৰ, ডি এটাও নহয়। ইয়াৰ ৰাইট আনসাৰটো হ'ব সি প্ৰতিদ্বন্দ্বিতা আৰু ভোটাধিকাৰ। নেক্সট অসমৰ প্ৰথম ৰাজ্যপাল কোন? এ ছালেহ আকবৰ হাইদ্ৰি, বি এ কে মুন্সী, সি জৱাহৰলাল নেহেৰু, ডি ৰাজেন্দ্ৰ প্ৰসাদ। ইয়াৰ ৰাইট আনসাৰটো হ'ব
এ সালেহ আকবৰ হাইদ্ৰী। নেক্সট দিছে ভাৰতীয় সংবিধানৰ নিৰ্দেশক নীতিসমূহৰ উদ্দেশ্য কি? এ সমাজবাদী ৰাষ্ট্ৰ প্ৰতিষ্ঠা, বি পুঁজিবাদী ৰাষ্ট্ৰ প্ৰতিষ্ঠা, চি কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা, ডি বৈষম্যহীন ৰাষ্ট্ৰ প্ৰতিষ্ঠা। ইয়াৰ ৰাইট এনচাৰটো হ'ব চি কল্যাণকামী ৰাষ্ট্ৰ প্ৰতিষ্ঠা। নেক্সট দিছে নিৰ্দেশক নীতিসমূহ সংবিধানৰ কোন অধ্যয়নত সন্নিৱিষ্ট কৰা হৈছে? এ তৃতীয় অধ্যায়, বি চতুৰ্থ অধ্যায়, চি পঞ্চম অধ্যায়, ডি দ্বিতীয় অধ্যায়। ৰাইট এনচাৰটো হ'ব বি চতুৰ্থ অধ্যায়। নেক্সট দিছে ভাৰতৰ সৰ্বপ্ৰথম ৰাজনৈতিক দলটোৰ নাম কি? এ ভাৰতীয় জাতীয় কংগ্ৰেছ, বি ভাৰতীয় জনতা পাৰ্টি, চি AJP, ডি আপ। ইয়াৰ ৰাইট এনচাৰটো হ'ব এ ভাৰতীয় জাতীয় কংগ্ৰেছ। নেক্সট দিছে অসমৰ পঞ্চায়ত ব্যৱস্থা কেইতৰপীয়া? এ 2 তৰপীয়া, বি 3 তৰপীয়া, চি 5 তৰপীয়া, ডি 4 তৰপীয়া। ইয়াৰ ৰাইট এনচাৰটো হ'ব বি 3 তৰপীয়া। নেক্সট দিছে পৃথিৱীৰ ভিতৰত দীৰ্ঘতম সংবিধান কোনখন? এ ইংলেণ্ডৰ সংবিধান, বি আমেৰিকাৰ সংবিধান, চি ভাৰতৰ সংবিধান, ডি ইউৰোপৰ সংবিধান। ইয়াৰ ৰাইট এনচাৰ হ'ব চি ভাৰতৰ সংবিধান। গতিকে ফ্ৰেণ্ড, ভিডিঅ'টো আজি ইমানতে সামৰিলোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব, আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আন এটা ভিডিঅ' লৈ। থেংক ইউ।